সেইসকল এইবছৰ যি হৈ গ'ল আৰু কিন্তু অহা বছৰৰ কাৰণে এইটো ৰাখিছোঁ সম্পত্তি। কিন্তু চাওক এইটো এটা আগৰ ফালে মানে এইটো বিধান ৰাখিছে, আমাৰ অসমীয়াত বিধান বুলি কয়। নেক্সট বছৰ মানে ইয়াৰ গুটিৰে মানে পুলি উগাব। এইবাৰ যি হৈ গ'ল হ'ল আৰু এইবাৰ যি হ'ল বাৰু পানী খাই পেলালে। পালোঁ ভালেখিনি পইচাও পালোঁ বিক্ৰী কৰি, কিন্তু এতিয়া লাষ্ট মুহূৰ্তত তাতে লকডাউন মানে বস্তুৰ দাম আপোনাৰ গাছৰ উঠা দাম হৈছে। গুৱাহাটীততো আলুৰ কেজি কিজানি 100 মান হৈছে। আমাৰ ইয়াত বাৰু গাঁৱত সিমান এটা টেনশ্যন নাই, যিটি মানে পাই থাকোঁ চব্জি, তো চলি যাম এই 14 দিন লকডাউন। ইয়াৰ মানে গাঁত কৰি পেলাইছে, এই নদীৰ পানীটোই ইয়াত গাঁত কৰি পেলাইছে। চাওক পূৰা সোমাই গৈছোঁ, তো ইয়াৰ মাটিবোৰ খুন্দি শেষ কৰি দিলে। পাইছোঁ যি ইয়াতে মই 10-15 কেজি জিকা হয়, কিন্তু এতিয়া এই পানীৰ কাৰণে গোটেই মৰি গ'ল। এতিয়া 4টা জিকা মাত্ৰ, কিন্তু এইবাৰ যি হৈ গ'ল হ'ল। অহা বছৰ আৰু অলপ ভালকৈ কৰি দিম, এইখিনি অলপ পুতি ল'ম, মাটিৰে পুতি লৈ কিনে অহা বছৰ আৰু ভালকৈ কৰি দিম। কিন্তু এইটো চাওক, কিন্তু অহা বছৰ এইটোৰে কৰিম, মানে এইটো বিধান ৰখা হৈছে, বিধান ৰাখিছোঁ এইটোৰ দ্বাৰা কৰা হ'ব। কিন্তু অহা বছৰ যি হ'ল কিন্তু মাছে খাম। কিন্তু ইয়াতে আমি মাছ মাৰোঁ এইখিনি গাড়ীত, কিন্তু এতিয়া পানী ইমান বেছি পৰিছে, এইবিলাক পানী হয়। কিন্তু মাছ মাৰিম হয়, কিন্তু আপোনাৰ আমাৰ এখন যাদুকৰ বস্তু এটা আছে, কিন্তু এইখন বহুতে নাজানে এইখন কি হয়। বহুতে জাখে বুলি কয়, কিন্তু আমাৰ ইয়াত জাখে বুলি নকয়। আপোনাক কিহেৰে মাছ কি হয়, এইটো কেনেকৈ বনায় আৰু কেনেকৈ মাছ মাৰে, কিন্তু আপোনালোকক মই নেক্সট ভিডিঅ'টোত জনাই দিম।